মানে এনেকুৱা চুতীয়া মানুহ থাকে কিছুমান মানে মাথা এটা নষ্ট কৰি দিয়ে আৰু। হেই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ, আজি আৰু অৱস্থা একদম বেয়া হৈ গৈছে। মানে আজি এই ৰাতিপুৱা 10টাৰ পৰা এনেকৈ ত'ত বহি পেলাই মাত্ৰ 600 টকা ভাড়া মাৰিছে। ভাড়াই নাই। তো ৰেপিড' উবেৰ দুয়োটা মিলি কিনে 600 টকা ভাড়া মাৰিছে। কিন্তু তাতে আৰু খাৱা খৰচা আছে, তেলৰ আছে। কিজান তাকে দুইটা গধূলা 6টা বাজিল এতিয়া। তাকে ভাবছোঁ আজি কি হ'ব, যাওঁৱেই নেকি। আৰু অলপ টাইম চাই যাওঁ ক'ত ডাঙৰ এটা ভাড়া পালি হৈ যাব। কিন্তু এনেই ভাড়া চাড়া নাই। আৰু কথা ঘটনা হ'ল, এটা মানুহ এটা লাগাল ক'লোঁ আপোনাৰ কি পাণবজাৰৰ পৰা আপোনাৰ লখৰা যাব। লখৰা গ'লে সি তাক আনিব গ'লোঁ, গাড়ীত বহিলে মানে মই ভাবিলোঁ লখৰাৰ কোন জেগাত যাব নেভিগেশ্যনটো মই ওলাই কিনে মই চালোঁ। তাৰপিছত মানুহটো মোক সুধিছে যে তুমি চিনি নোপোৱা নেকি? মই চিনি পাওঁ, তথাপিও আপুনি কোনখিনি জেগাত যাব সেইটো মই চাব লাগিব না। তাৰ সি মোক কৈছে ইয়াতে কাম কৰা ৰেপিডো কাম কৰাৰ আগত 6 মাহমান বোলে মই গুৱাহাটীখন ঘূৰিব লাগে। এতিয়া মই কৈছোঁ আপুনি মোক পইচাটো দিয়া, তেল ভৰাই দিয়া, ফুল টেংকি কৰি দিয়া, গধূলি হাজিৰাটো দিবা, মই গোটেই গুৱাহাটীখন ঘূৰি কি যি মানুহ লাগাল পাওঁ আৰু মাথা। মই গালি চালি পাৰি দিম বুলি ভাবিলোঁ, কিন্তু আৰু ডাঙৰ হয় না বয়সত, সেইকাৰণে আৰু মই ইমান এটা সেই নকলোঁ। কিন্তু তাৰপিছত আকৌ তাতে থাকাতে সেই কাষ্টমাৰটোক লখৰাত নামাই দিয়াৰ পিছত আৰু টি এটাৰ আকৌ হেৰি লাগিল, ভাড়া এটা লাগিল। মই ফোন কৰিলোঁ, বঢ়িয়াকৈ মাতিলে জেগাক লাগি। ইমান ৰাস্তাত পানী, ক'ত পানী, সেই ৰাস্তা দি যাই পেলাই 2 কিলোমিটাৰ জেগা গৈছোঁ, যাই কিনে লোকেশ্যনে পাইছোঁ, কেঞ্চেল কৰি দিছোঁ ভাড়া। એટલે এনেকুৱা অভদ্ৰ মানুহ থাকে নে কিছুমান। গাইজ, ভাড়া চাড়া লগা নাই। তাৰপৰা তেতিয়াৰ পৰা মাত্ৰ 100 টকা ভাড়া মাৰিলোঁ। 50 টকা 2 টকা 50 টকা নহয়, 30 টকাৰ ভাড়া। কাষ্টমাৰক কৈ কিনে 50 টকা লৈছোঁ, লৈ পেলাই দুটা ভাড়া মাৰি পেলাই ইমান টাইম। এতিয়া আৰু ঘৰতে যাওঁ আৰু কি কৰিবি আৰু, নহ'লে নাই, উপায় নাই আৰু গাইজ আৰু এটা কথা, তেতিয়া মানে মই আছিলোঁ মালিগাঁৱৰ পৰা এটা ভাড়া লাগিল জালুকবাৰীক লাগি। কাষ্টমাৰটোক মই ফোন কৰিলোঁ যে বাইদেউ যাবনে, তাত আৰু অলপ সোমাই যাব লাগে, আপোনাৰ এই মালিগাঁৱৰ ভিতৰত সোমাই যাব লাগে। কাষ্টমাৰক মই ক'লোঁ বাইদেউ যাবনে, লেডিজ আছিল। তাত ক'লে আহক লোকেশ্যনক লাগি। সেই 1 কিলোমিটাৰ আকৌ লোকেশ্যনক লৈ গ'লোঁ, যাই কিনে তাতে ফোন কৰিলোঁ লোকেশ্যনত যাই কিনে যে বাইদেউ লোকেশ্যন পাইছোঁ মই, আপুনি আহক। মোক কৈছে মই যাই আছোঁ, 2 মিনিট ৰখা। 2 মিনিট ৰখা বুলি কৈ পেলাই নাই বুলিতো মই 10 মিনিটমান ৰখিলোঁ। তাৰপিছত ভাড়াটো নিজে কেঞ্চেল কৰি দিছে। মানে মানুহগিলা এনেকুৱা কৰি পেলাই পায় কি, মানে সিহঁতৰ কি মনটো কিবা শান্তি পায় নেকি সিহঁতে? এই দিনটো এটা সেই লখৰাত এনেকুৱা কৰিছে। মানে তহঁতে যদি নাযায়, তহঁতেতো প্ৰথম ফোন কৰাতে ক'ব লাগে না যে ভাড়াটো কেঞ্চেল কৰি দিব লাগে, বা আমাক ক'ব লাগে আমি নাযাওঁ বুলি পেলাই। আমিতো সেই মিনিটতকৈ আমি আকৌ এতিয়াকৈ 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ লোকেশ্যনক লাগি যাম, যাই পেলাই তাৰপিছত তহঁতে কেঞ্চেল কৰি দিবি। মানে এনেকুৱা চুতীয়া মানুহ থাকে কিছুমান, মানে মাথা এটা নষ্ট কৰি দিয়ে আৰু। সেইগিলাতে বাদ দিয়ে, এতিয়া আজি সেইগিলা মানুহ এনেকুৱা কৰিয়ে থাকোঁ। এতিয়া আজি আৰু ভাড়া চাড়া নামাৰোঁ, এতিয়া ঘৰত যাওঁ। আজি ৰাতিপুৱা 10টাৰ পৰাই 8টামান বজালৈকে আপোনাৰ হেৰি হ'ল, মাত্ৰ 600 টকাহে ভাড়া মাৰিলোঁ। 600 টকা 200 টকা তেল গৈছে, 100 টকা খালোঁ, কিমান থাকিল? এনেকৈ হ'লে কি হ'ব? যোৱাকালি বৰষুণ দিলোঁ, বহুত ভাল হৈছিল, ভাড়া লাগি গৈছিল। আজিতো বৰষুণ নাই, বতৰ ভাল কৰিছে, কিন্তু আজি তথাপিও ভাড়া লগা নাই।